তোমালোকে প্ৰথমতে নিলমে যেনেকৈ APSC স্থান লাভ কৰিছে সেই স্থানটো ল'বলৈ চেষ্টা কৰা আৰু তোমালোকে যদি ইচ্ছা কৰা নিলমে কেনেকৈ উদ্যয়ন কৰিছিল কেনেকৈ আগবাঢ়ি গৈছে সেই আগবাঢ়ি যোৱাৰ যিটো কৌশল যিখিনি লক্ষ্য সেইখিনি কথা হয়তো কিছু তোমালোকে তেওঁৰ লগত মত বিনিময় কৰিব পাৰা যে ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা এটা ব্যৱস্থা ল'ব তদুপৰি ধৰণে আমি সমাজত যিটো কাম কৰোঁ সেই কামৰ যিটো মৰ্যাদা যিটো কাম কৰোঁ কামটোক যিটো সন্মান আমি ছাত্ৰ হিচাপে ছাত্ৰৰ যিটো কৰ্তব্য সেইটো সন্মান কৰিব লাগিব আমি ব্যৱসায় হিচাপে আমি ব্যৱসায় যি কৰিছোঁ সেই ব্যৱসায়টোক আমি সন্মান কৰিব লাগিব যি কামত সন্মান নাই যিয়ে নিজৰ কামটোক সন্মান নকৰে সেই কামটোক আনে কেনেকৈ সন্মান কৰিব মোৰ কামটোত মই সন্মান কৰিব লাগিব মোৰ ব্যৱসায়টোক মই সন্মান কৰিব লাগিব আৰু সন্মান ৰাখি যেনেকৈ ছাত্ৰৰ যিটো ডিউটি ৰেছপঞ্চিবিলিটি কৰ্তব্য আছে যে ৰাতিপুৱা সোনকালে উঠিব লাগে নিৰ্দিষ্ট সময়ত স্কুলত যাব লাগে এখন ব্যৱসায় এনেকুৱা হ'ব লাগে যে নিৰ্দিষ্ট সময়ত দোকানখন খুলিব লাগে বিক্ৰী কিমান হৈছে কিমান হোৱা নাই সেইটো ডাঙৰ কথা নহয় কিন্তু মোৰ ডিউটি দোকানখন এটা নিৰ্দিষ্ট সময়ত খুলিব লাগে আৰু নিৰ্দিষ্ট সময়ত বন্ধ কৰিব লাগে এই যিটো ডিচিপ্লিন এই ডিচিপ্লিনটো সকলোৱে ৰক্ষা কৰিব লাগে গতিকে মই আশা কৰিম সকলোৱে আজি এই গোটেই অনুষ্ঠানটো এটা ভাৱ বিনিময় কৰিব আৰু সকলোৱে এই অনুষ্ঠানটোৰ মাজেদি আমি যিটো আজি ছাত্ৰ ছাত্ৰীসকলক যিটো সম্বৰ্ধনা দিম যে এখন গামোচা দিম এখন সম্বৰ্ধনা দিম আজি ইয়াত যিটো বহি থকা আটাইবোৰ ছাত্ৰ ছাত্ৰীয়ে সেই গামোচাখন নাপায় আজি ইয়াত থকা প্ৰত্যেকে হয়তো এই সম্বৰ্ধনাৰ যিটো মমেণ্টটো নাপায় যিসকলে নাপায় তেওঁলোকে অহা বছৰ সেই মমেণ্টটো সেই গামোচাখন নিজৰ ডিঙিত ল'বলৈ কেনেকৈ তেওঁলোকে নিজক প্ৰস্তুত কৰিব পাৰে তাৰ এটা প্ৰতিযোগিতা তাৰ এটা চেষ্টা আৰু তেওঁলোকে নিশ্চয় অহাবাৰ আজি যদি চেলেঞ্জটো লয় আজি যদি প্ৰত্যাহ্বান হিচাপে লয় যে অহাবাৰ মই সেই গামোচাখন এই অনুষ্ঠানত মই ল'মেই তেতিয়া নোৱাৰাৰ কোনো কাৰণ নাই জ্বালা স্থায়ী ব্যৱসায়ী সন্থাই যিটো পদক্ষেপ হাতত লৈছে সমাজখনক বান্ধিবলৈ এয়া এক বহুত বিৰল আৰু বহুত ধুনীয়া পদক্ষেপ তেখেতসকলক মই ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ কাৰ্যসূচী সদায় যাতে আমাৰ সমাজখন সদায় উপমুখী উন্নতিৰ সদায় আগবাঢ়ি যাব পাৰে আৰু মই এতিয়া মোৰ ডিপাৰ্টমেণ্টেল কিছুমান কথা ক'ব আহিছোঁ একচুৱেলি ইয়াতে দেখা পাইছোঁ জালাত মই প্ৰথমবাৰ আহিছোঁ মই একচুৱেলি গুৱাহাটীবাসী জালা মোৰ ছমাহ হৈছে আৰু ছমাহ মানে হ'লেও ছমাহমান হৈছে মই ডিফাৰেঞ্চটো পাইছোঁ ইয়াতে সমাজখন আছে গুৱাহাটীত কিন্তু সমাজখন নাই সমাজ পাবলৈ অলপ দিগদাৰ মানে আমি অকণমান হাতকেছে সমাজত যিটো চলি আছে তাতকৈ অকণমান বেলেগকৈ আমি যদি ব্যৱসায় যদি কৰি যাব পাৰোঁ আমি কিন্তু বহুত উন্নত মই আজি এটা আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে লক্ষ্য হিচাপে চিভিল চাৰ্ভিচতো এটা লক্ষ্য হিচাপে ল'ব পাৰে চিভিল চাৰ্ভিচ খালি এটা কেৰিয়াৰ নহয় এইটো এটা মাল্টি ডাইৰেকশ্যনেল চাৰ্ভিচ আপোনালোকে ভালকৈ পঢ়িলে ভালকৈ কষ্ট কৰিলে নিশ্চয় সফলতা পাব চবৰে নিজৰ নিজৰ ফিল্ডত বেলেগ বেলেগ ষ্ট্ৰেংথ আছে গতিকে আমি ফ'কাছ কৰিব লাগিব তোমালোকে জানিব লাগিব যে মই কিহত ভাল মই গানত ভাল আৰ্টছত ভাল চাইন্সত ভাল নে কমাৰ্চত ভাল নে কিহত ভাল এইটো তোমালোকে কৰিব লাগিব আমাৰ ঘৰত আজিকালি গাৰ্জেনসকল যথেষ্ট সচেতন তেওঁলোকে জানে কিন্তু তোমালোকেহে আচলতে ডিচাইড কৰিবা কোনো প্ৰেছাৰ পিছতো নল'বা যে ডক্টৰ ইঞ্জিনিয়াৰ হ'ব যে মই ডক্টৰ ইঞ্জিনিয়াৰ হ'ম মোক আমুক হ'ব লাগিছে মই ডিচি হ'ব লাগিব এছপি হ'ব লাগিব মই আমুক হ'ব লাগিব এনেকুৱা কোনো কথা নাই কাৰণ চব ফিল্ডতে দেখিছা মানুহ যদি ভাল হয় এক্সেল কৰিবই পাৰে হয়নে নহয় বিল গেটছে কৈছিল বোলে যে জীৱনৰ শেষ মুহূৰ্ত বুলি যিকোনো কামটো কৰিব লাগে বোলে আৰু সেই অনুভৱটো বিল গেটছত কেতিয়া হৈছিল বুলি জানা যি সময়ত বিল গেটত এটা কেঞ্চাৰ বেমাৰ হৈছিল বোলে বিল গেট আজিলৈকে জীয়াই আছে তেখেতে জীয়াই থকা সময়ত তেখেতে যিখিনি নিজৰ বিজনেছ আছে সেই বিজনেছৰ যিমানখিনি কাম আছে সেই কামটো নিজৰ জীৱনৰ শেষ মুহূৰ্ত বুলি তেখেতে কামটো কৰি আছে বোলে আৰু ইয়াৰ কাৰণে
প্ৰথম নম্বৰত ছাকচেছ ৰেটৰ তেখেতৰ জীৱনত ছাকচেছৰ যি মূল কাৰণ মূল মন্ত্ৰ সেই মূল মন্ত্ৰটো তেখেতে সেইটো ক'ব খোজে যে জীৱনৰ শেষ মুহূৰ্ত বুলি তেখেতে চব কামটোৱে কৰিব লাগে সেইকাৰণে তেখেতে ছাকচেছ হৈ বুলি কৈছে অপ্ৰিয় কথা কিন্তু সত্য প্ৰধানমন্ত্ৰী আমি বহুকেইগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনালোঁ আজি যদি আমি তেওঁলোকক কওঁ তুমি ভৱিষ্যত কি হ'বা বেয়া নাপাব অপ্ৰিয় হ'ব পাৰে কিন্তু মোৰ এটা অনুভৱ তথাপি হ'ব কি ডক্টৰ বা ইঞ্জিনিয়াৰ ক'ত পঢ়িবা কটনত যিকোনো আপোনালোকে টিভিত চাব ফেচবুকত চাব সাংবাদিকসকলে যেতিয়া শুনিব সকলোৱে সেই এটা কথাই কয় কিন্তু সেই সকল ছাত্ৰ ছাত্ৰী সেইসকল শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ ছাত্ৰীসকলে সেই স্থানত উপনীত হ'বলৈ কিমানজন সক্ষম হৈছে মোৰ কিন্তু সন্দেহ আছে গতিকে মই ক'ব বিচাৰোঁ এইটোৱে খুব অতিকৈ আমি আনুষ্ঠানিক শিক্ষাৰ লগত শিক্ষা গ্ৰহণ কৰি থকাৰ লগত সমান্তৰালভাৱে আমাৰ ছাত্ৰ ছাত্ৰীসকল যিটো সুপ্তভাৱে এটা প্ৰতিভা লুকাই থাকে আমি জোৰ কৰি কিছুমান ল'ৰা ছোৱালীক ছায়েন্সত দিছোঁ জোৰ কৰি কমাৰ্চত দিছোঁ অনিচ্ছাকৃতভাৱে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ ইচ্ছাৰ বিৰুদ্ধে আমি মাক দেউতাকে তেওঁলোকক জোৰ কৰি ডক্টৰ বনাবলৈ চেষ্টা কৰিছোঁ জোৰ কৰি ইঞ্জিনিয়াৰ বনাবলৈ চেষ্টা কৰিছোঁ য'ত নেকি সেইখিনি কাম কৰিবলৈ বৰ ছাত্ৰজন বা ছাত্ৰীজন সমৰ্থ নাই মূল কথা হৈছে কি আমি শিক্ষাৰ লগত মই কোৱা নাই যে আপোনালোকে APSC ACS পাছ কৰি আপোনালোকে বিষয়া হ'ব নালাগে বুলি ক'বলৈ যোৱা নাই কিন্তু আমাৰ সমাজত বিখ্যাত হ'বলৈ আৰু কিছুমান আমাৰ বিষয় আছে য'ত নেকি আমি বেছি মনোযোগ দিছোঁ কিন্তু শেষত আমি সেইটোৱে কৰিব লগা হয় আপোনালোকে ইউনিভাৰ্চ চাব বহুত তেনেকুৱা জিঅ'ৰ পৰা হিৰ' হোৱাৰ উদাহৰণ বহুত আছে মই বেছি দীঘলীয়া নকৰোঁ